Hello friends, Rani Sisters Delicious Recipe লৈ আপোনালোকক স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত মই কেঁচা আমেৰে বনোৱা টেঙা মিঠা চাটনি ৰেচিপি এটা বনাবলৈ লৈছো। এনেকৈ বনোৱা আমৰ চাটনি খাবলৈ বহুতেই টেষ্টি হয়। সো ফ্ৰেণ্ডছ, ৰেচিপিটো যদি ভাল লাগে তেতিয়াহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। আহকচোন তেতিয়াহলে আমৰ চাটনিবিধ বনাবলৈ আৰম্ভ কৰো। আমৰ চাটনি বনাবলৈ এয়া মই এটা অকনমান ডাঙৰ সাইজৰ কেঁচা আম লৈছো। আমটো মই প্ৰথমতে পানীৰে ভালদৰে ধুই লৈছো। এতিয়া মই এই পিলাৰখনৰ সহায়েৰে আমৰ বাকলিখিনি ভালদৰে এৰুৱাই লম। মই ইয়াতে 5জন পৰিয়ালৰ বাবে আমৰ চাটনি বনাইছো, গতিকে মই এটা আম লৈছো। আমটো অকনমান ডাঙৰ সাইজৰ। আপোনালোকে যদি বেছি পৰিয়ালৰ বাবে বনায় তেতিয়াহলে আমৰ পৰিমাণটো বঢ়াই দিব। এয়া আমটোৰ বাকলিখিনি মই ভালদৰে এৰুৱাই ললো। এতিয়া মই আমটো টুকুৰা টুকুৰিকৈ কাটি লম। প্ৰথমতে মই আমটো এনেকৈ ডাঙৰ টুকুৰা কৰি কাটি লম। তাৰ পিছত ডাঙৰ টুকুৰাখিনিৰ পৰা মই সৰু সৰুকৈ টুকুৰা কৰি আমখিনি কাটি লম। যেহেতু চাটনি বনাওঁতে আমখিনি গলিয়েই যাব, গতিকে বহুত বেছি ডিজাইনৰ প্ৰয়োজন নাই। এনেকৈ নিজৰ ভাল লগা যিকোনো শেপতেই আমখিনি কাটি ললে হ'ল। এয়া এতিয়া মই এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি আমখিনি এনেদৰে কাটি লম। এয়া মই এনেকৈ আমটো টুকুৰা টুকুৰিকৈ সৰু সৰুকৈ কাটি ললো। আমৰ গুটিটো চাটনি বনাওঁতে ব্যৱহাৰ নকৰো, গতিকে গুটিৰ বাহিৰৰ অংশখিনিহে মই এনেদৰে টুকুৰা টুকুৰিকৈ কাটি লৈছো। আৰু এয়া মই 6টা খেজুৰ লৈছো। খেজুৰৰ ওপৰৰ অংশখিনি মই চাকুৰে এনেদৰে সৰু সৰুকৈ কাটি লম আৰু ভিতৰৰ গুটিকেইটা উলিয়াই লম। এয়া মই এটা খেজুৰ কাটি দেখুৱাই দিছো। এনেদৰে সৰু সৰুকৈ কাটি ভিতৰৰ গুটিটো এয়া এনেকৈ উলিয়াই ললে হ'ল। মই একে পদ্ধতিৰে আটাইকেইটা খেজুৰৰে ওপৰৰ অংশখিনি সৰু সৰুকৈ কাটি লৈছো আৰু এয়া গুটিকেইটা উলিয়াই লৈছো। আৰু লগতে এয়া চাটনি বনাবলৈ আধা চামুচ বগা সৰিয়হ লৈছো, আধা চামুচ কালজিৰা লৈছো, লগতে আধা চামুচ এয়া গোটা ধনিয়া গুটি লৈছো, আধা চামুচ গোটা জিৰা লৈছো, আধা চামুচ চফ গুটি লৈছো আৰু এয়া মই এটা তেজপাত লৈছো। আৰু লগতে এয়া দুটা শুকান জলকীয়াও লৈছো। এতিয়া মই গেছটো অন কৰি এয়া ফ্ৰাই পেন এখন গেছত বহাই দিছো আৰু ইয়াতে এয়া চফ গুটি, গোটা ধনিয়াখিনি আৰু গোটা জিৰাখিনি শুকানে অলপ সময় ভাজি লম। গেছৰ জুই মই কমাই ৰাখিছো আৰু অকনমান মচমচীয়া হোৱালৈকে মই মছলাখিনি 2 মিনিটমান সময় ভাজি লম। এয়া মছলাখিনি মচমচীয়া হৈছে আৰু অকনমান ৰঙচুৱা হৈ গৈছে, দেখিছে নহয়? এইখিনি ভজা হৈ গ'ল, গতিকে মই মছলাখিনি নমাই দিলো আৰু পুনৰ একেখন ফ্ৰাই পেনতে এয়া মই 2 চামুচ সৰিয়হৰ তেল দি লৈছো আৰু এতিয়া তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই ইয়াতে এয়া তেজপাত এটা ছিঙি দি দিছো আৰু লগতে এই শুকান জলকীয়া দুটাও দি দিছো। তেজপাত আৰু শুকান জলকীয়া কেইটা মই অকনমান সময় ভাজি লম। এতিয়া মই ইয়াতে সৰিয়হখিনি দি দিম। সৰিয়হকেইটা তেলত দিয়াৰ পিছত এয়া চিটিকিবলৈ ধৰিছে, গতিকে ইয়াতে মই এখন ঢাকনি দি দিছো। এনেকৈ এখন ঢাকনি দিলে সৰিয়হকেইটা চিটিকি নপৰে। এয়া মই ঢাকনিখন গুচাই দিছো। সৰিয়হকেইটা ফুটি গৈছে, গতিকে আৰু চিটিকি নপৰে। এতিয়া মই ইয়াতে এয়া কালজিৰাখিনি দি দিছো আৰু হেতাৰে এবাৰ লৰাই দিছো। কালজিৰাখিনি মই অকনমান ভাজি লম। গেছৰ জুই মই কমাই ৰাখিছো। এয়া কালজিৰাখিনি অকনমান ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে কাটি থৈ দিয়া আমখিনি দি দিছো। হেতাৰে এবাৰ আমখিনি ভালদৰে লৰাই দিছো। আমখিনি অকনমান সময় ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে এয়া এখন ঢাকনি দি দিছো। ঢাকনিখন দিলে আমখিনি সোনকালে সিজি যাব। 1 মিনিটৰ পিছত এয়া মই ঢাকনিখন গুচাই আমখিনি সিজিছে নে নাই চাইছো। এয়া দেখিছে নহয়, আমখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে এয়া চাহ চামুচেৰে আধা চামুচ এইখিনি নিমখ দি দিছো আৰু লগতে এয়া মই ভাজি লোৱা জিৰা, চফ গুটি আৰু ধনিয়া গুটিখিনি মিক্সিত গ্ৰাইণ্ড কৰি লৈছিলো। এই গুড়ি মছলাখিনিও ইয়াতে দি দিলো। এতিয়া মই হেতাৰে আটাইখিনি উপকৰণ ভালদৰে এবাৰ লৰাই দিছো আৰু লগতে এয়া মই আধা চামুচতকৈ অকনমান কম এইখিনি হালধি গুড়ি দিছো। পুনৰ হেতাৰে ভালদৰে মই আটাইখিনি উপকৰণ ভালদৰে লৰাই দিছো। আৰু এয়া মই ইয়াতে কাটি থৈ দিয়া খেজুৰখিনিও দি দিলো আৰু হেতাৰে এবাৰ ভালদৰে লৰাই খেজুৰখিনি আমখিনিৰ সৈতে অকনমান সময় একেবাৰে কম জুইত ভাজি লম।
খেজুৰখিনি আমখিনিৰ সৈতে 1 মিনিটমান সময় ভজাৰ পিছত এতিয়া মই ইয়াতে এয়া আধা কাপ পানী দি দিছোঁ আৰু হেতাৰে ভালদৰে লৰাই এইখিনি আকৌ 1 মিনিটমান সময় একেবাৰে কম জুইত ভালদৰে উতলিবলৈ দিম। এয়া 1 মিনিটমান সময় চাটনিখিনি ভালদৰে উতলাৰ পিছত ইয়াত দিয়া পানীখিনি একেবাৰে শুকাই গৈছে দেখিছে নহয়। এতিয়া মই ইয়াতে এয়া কেইটামান কিচমিচ দি দিছোঁ। এনেকৈ কেইটামান কিচমিচ চাটনিখিনিত দিলে চাটনিখিনি খাবলৈ বহুতেই টেষ্টি হয়। আৰু লগতে মই পুনৰ আধা কাপ পানী দি দিছোঁ আৰু হেতাৰে এইখিনি ভালদৰে লৰাই পুনৰ আকৌ 1 মিনিটমান সময় চাটনিখিনি মই ভালদৰে উতলিবলৈ দিম। চাটনিখিনি 1 মিনিটমান সময় উতলাৰ পিছত এতিয়া মই ইয়াতে চেনিখিনি দি দিম। প্ৰথমতে মই 4 চামুচেৰে 4 চামুচ চেনি দি দিছোঁ। হেতাৰে এবাৰ লৰাই দিছোঁ। আমটো অকণমান টেঙা গতিকে মই এয়া পুনৰ আৰু 2 চামুচ চেনি দি দিছোঁ। চাটনিখিনিত চেনিৰ পৰিমাণ কিমান ব্যৱহাৰ কৰিব সেইটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিলেই হ'ল। যদি ভাবে যে আৰু অকণমান বেছি মিঠা খাওঁ বুলি তেতিয়াহ'লে আৰু 2 চামুচ চেনি দি ল'লেই হ'ল। এতিয়া মই চাটনিখিনি আধা মিনিটমান সময় একেবাৰে কম জুইত উতলিবলৈ দিম। আধা মিনিটৰ পিছত এয়া মই চাটনিখিনিত আধা কাপ পুনৰ পানী দি দিছোঁ আৰু হেতাৰে এইখিনি লৰাই আকৌ 1 মিনিটমান সময় ভালদৰে উতলিবলৈ দিম। আপোনালোকে চাটনিখিনি কিমান পনীয়া কৰি ৰাখিব সেইটো নিজৰ হিচাপত ৰাখিলেই হ'ল। মই চাটনিখিনি অকণমান জেলি হিচাপত ৰাখিম বুলি ভাবিছোঁ, গতিকে মই ইয়াতকৈ বেছি আৰু পানী ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি ভাবে যে চাটনিখিনি আৰু অলপ বেছি পনীয়া কৰি ৰাখিম বুলি তেতিয়াহ'লে পানীৰ পৰিমাণটো অকণমান বেছিকৈ বঢ়াই দিব আৰু চাটনিখিনি ভালদৰে উতলিবলৈ দিব। এয়া মই চাটনিখিনি দেখুৱাই দিছোঁ। দেখিছে নহয় জেলিৰ দৰে হৈছে। মই চাটনিখিনি ইমানখিনিতে ৰাখিম। গতিকে চাটনিখিনি হৈ গ'ল, মই গেছটো বন্ধ কৰি দিলোঁ। সো ফ্ৰেণ্ডছ, এয়া আমৰ টেঙা মিঠা চাটনি ৰেডি হৈ গ'ল। মই এয়া বাতি এটাত অকণমান উলিয়াই দেখুৱাই দিছোঁ। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন, খাবলৈ বহুতেই টেষ্টি হয়। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। লগতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। নতুন ৰেচিপিৰ সৈতে আকৌ আহিম। টেক কেয়াৰ।